আজি আমি আহো exercise 8.2 part number 20 এই part number 20 আমি করিম 3 নম্বর 1 নম্বর অঙ্কটো 3 নম্বর 1 নম্বর অঙ্কটো যদি tan a plus b equal to √3 আর tan a minus b equal to 1 by √3 সেমিকোলন দিছে 0 ডিগ্রি less than a plus b less than or equal 90 degree a greater than b তেনতে a আর b মান উলিওয়া a আর b উলিওয়া ওকে ওদিকে এই অঙ্কটা আমি কি করি যে এই অঙ্কটা আমার কারণে খুব ইম্পর্টেন্ট পরীক্ষা প্রায় আয় ভেরি ভেরি ইম্পর্টেন্ট সো মই আর 3 স্টার দি তোমালোকৰ আগত বুজাইছো গদিকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এই অতি দৰকাৰী অঙ্কটো স্কিপ নকৰি সম্পূৰ্ণ অঙ্কটো চাবা আৰু এইটো পৰীক্ষাত আহাৰ পুৰা সম্ভাৱনা আছে আৰু এতিয়াও যি সকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলত নতুন হৈ আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নতুন নোটিফিকেশন পোৱাৰ কাৰণে বেল আইকনত ক্লিক কৰিবা ওকে এতিয়া আমি আহো মেইন অঙ্কলৈ আহো এই অঙ্কটো কি আছে চোৱা যদি tan a plus b এটো আছে আৰু এটো আছে মানে ইয়াৰ পৰা আমি কি উলিয়াব লাগে a আৰু b টো উলিয়াব লাগে ইয়াত বুলি লিখা ইয়াত কি লিখি আগতে মান দুটা লিখি লও ইয়াতে কি আছে tan a plus b equal to √3 ওকে ইয়াতে tan এর মান এটো আছে a plus b মান উলিয়াব লাগে কেনে কই আমি a plus b এর মানটো নির্ণয় কৰিব পাৰিম তাৰ কাৰণে তোমাৰ এই tan a plus b আছে নহয় ইপিনো tan আনিবলৈ ট্রাই কৰিব লাগে দেখা ইয়াত এই √3 ক আমি কেনে কই tan ৰ এংগল জানিব পাৰো আমি জানো কি tan 60 ডিগ্ৰী ইকুৱেল টু √3 গতিকে √3 ৰ ঠাইত আমি কি লিখিম tan 60 ডিগ্ৰী লিখিম গতিকে নেক্সট লাইনত লিখা tan a plus b equal to tan here below here the লিখিম tan 60 degree লিখিম মানে এতে সয় ইয়া তো tan আছে ইয়া তো tan এর অনুপাত আছে গতিকে আমি দুই গুণের পৰা মনে মনে tan তো ক্যান্সেল করি tan তো ক্যান্সেল কৰিলে থাকিব কি a মনোনিত দিবা প্লাস b equal to 60 degree হলে tan তো নহল এইটো তোমালোকে কি ধৰিবা নাম্বার অন ধৰিবা আকৌ কি আছে চোৱা আকৌ কি আছে আৰু কি দি আছে আৰু tan a minus b equal to 1 by √3 দি আছে মানে tan a minus b equal to 1 by √3 ঠিক তেনেকৈ এইয়াতে আমি যেনে কই আগৰ এই অঙ্কৰ এইখিনিত যেনে কৈছিলো যে √3 ক আমি গুছাই 60 ডিগ্ৰী কৈছিলো ইয়াতেও আমি এটো গুছাই কোনটা কোন কৰা আমি জানো কি জানো 1 by √3 equal to what tan কিন্তু হ'ব লাগে বেলেগ কোন ললে নহব এটো কি হ'ব 30 ডিগ্ৰী tan 30 ডিগ্ৰী গতিকে আমি কি লিখিম implies there tan a minus b equal to 1 by √3 ঠাইত আমি কি লিখিম tan 30 ডিগ্ৰী লিখিম ওকে এইখিনি tan 30 ডিগ্ৰী এতিয়া দুই পিনে আমি কি পাইছো tan দুই পিনে পাইছো গতিকে tan এটা উঠাই দিও tan দুটা tan এ দুই পিনৰ পৰা উঠাই দিলে কি হ'ব এইটো হলে এতে কি হল a plus b equal to 60 degree এক নম্বর ধরিছিল a minus b equal to 30 degree এক তুমি দুই নম্বর ধরা ওকে দুই নম্বর ধরি এতিয়া আমি কি করি এক আর 2 এর পৰা এই যে আমি যে ক্লাস 9 ত দুটা চলকযুক্ত সমীকরণ সরি ক্লাস 9 নহয় ক্লাস 10 তে তোমালোকে পাইছে 3 নম্বৰ চ্যাপ্টারটো আছে
চ্যাপ্টার নম্বৰ 3 3 আছে নহয় এইটো ধৰা x + y সামথিং আছে এটা x - y সামথিং আছে এনেকা হলে তোমালোকে সমীকৰণ যেনেকৈ সমাধান কৰিছিলা এনেকৈ কৰিবা ইয়াতে কি কৰিব লাগিব ইয়াতে চাবা সেম আছে নহয় দুটা ইয়াতে a আছে ইয়াতে a আছে ইয়াতে b আছে ইয়াতে b আছে গতিকে এই দুটা কিন্তু চিহ্নটো কি আছে মাইনাস আৰু এটা আছে প্লাস এই দুটা দুই ধৰণৰ চিহ্ন আৰু একে ধৰণৰ যদি চলক থাকে তেতিয়াহলে 1 আৰু 2 প্লাস কৰিব এতিয়া ইয়াতে লিখো 1 এতিয়া কি করো 1 প্লাস 2 কৰি পাম 1 আৰু 2 নং সমীকৰণ যোগ কৰিব 1 নং সমীকৰণত কি আছে লেফট সাইডটো আগতে লিখিবা লেফট সাইডত কি আছে a প্লাস b 2 নং সমীকৰণৰ লেফট সাইডৰ লগত লেফট সাইড ৰাইটৰ লগত ৰাইট কৰিবা হৈছে এতিয়া সমান সমান দিয়া 1 নম্বৰৰ ৰাইট সাইডত কি আছে 60 তো লিখা 2 নম্বৰৰ রাইট সাইডত কি আছে 30 তো যেহেতু আমি কি কৰিছো প্লাস কৰিছো 30 দিয়া এইটো হল মান এইটো হলে যে আমি যে সমীকৰণ দুটা প্লাস কৰিছে এই চিহ্ন এইটো হল মান ঠিক হেনেকৈ ইয়াতে লিখিছো হয়নে এতিয়া চোৱা ইয়াতে মাইনাস আৰু b প্লাস b কেনসেল দি দিলে a প্লাস a থাকিল a প্লাস a means 2a equal to 60 plus 30 equal to কিমান 90 হলে এতিয়া a ইয়াৰ হক তো ইয়াৰ তলত যাব 90/2 এই 2 এইটো কেনসেল কৰিলে 45 ডিগ্ৰী গতিকে a equal to 45 ডিগ্ৰী এটো পালো নহয় এতিয়া আমি ধুনীয়াকৈ এটো কৈছো এতিয়া এর মান 1 নং বা 2 নং সমীকৰণত বহাই দিয়া আমি 1 নংতে দিও 1 নং সমীকৰণত এতিয়া এর মান 1 নং সমীকৰণত বহাই পাও আমি এনে কৰি লিখিছো 1 অফ ইন প্লাস দি লিখা তেদলে এর ঠাইত কি লিখিম 45 ডিগ্ৰী ওকে প্লাস v ইকুয়াল টু কেমন আছে 60 ডিগ্ৰী হলনে এতিয়া আমাৰ কি মই কৈছিল কি এই সংখ্যাখিনি ইপিনে লোৱা ইয়াতে থাকিল কি v ইকুয়াল টু 60 ডিগ্ৰী এটো ইপিনে গলে -45 ডিগ্ৰী হ'ব গতিকে v ইকুয়াল টু কিমান হ'ব 15 ডিগ্ৰী গতিকে v এর মান কিমান পাইছো 15 ডিগ্ৰী আমি পাইছো নে নাই এতে এটা শর্ত দিছিল এটো গ্রেটার দ্যান এটো পাইছে নে নাই এটো গ্রেটার দ্যান আছে এটো v তো এটো হইছে এতেকে তোমালকে লিখা তলত লিখিবা দে এতেকে a ইকুয়াল টু কিমান পলা 45 ডিগ্ৰী আৰু b ইকুয়াল টু কিমান পলা 15 ডিগ্ৰী ওকে গতিকে এই অঙ্কটো তোমালকে কেনেকৈ কৰিবা প্ৰথমতে দিয়াখিনিৰ পৰা এই যে কোণটো আছে নহয় এই কোণটো এই কোণৰ এই অনুপাতৰ যেটো কোণ হয় এই মানটো এই বেটো কি টেনৰ অনুপাতৰ যেটো কোণৰ মান হয় হেটো লৈ পৰিৱৰ্তন কৰিবা কৰিলে এটো 1 নম্বৰ ধৰিবা ঠিক এটো এনেকৈ কৰিবা কৰি তাৰ পিছত 1 নম্বৰ 2 নম্বৰ সমীকৰণ ধৰিবা তাৰ পিছত 1 আৰু 2 সমীকৰণ যোগ কৰি তাৰ পিছত সমাধান কৰিলে আমি অনায়াসে a আৰু b মান পাম ওকে থ্যাংক ইউ